নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া আজি কলা কচু খাম বুলি ভাবিছোঁ। বাৰীৰ চুকতে কচু এডৰামান আছিলে, এনেকৈ কলা কচু ওলাই, তাকে বোলো আজি বুটলি লওঁ। অসমীয়াত কথা এষাৰ আছে নহয়, বোলে কচু ওলাওঁতে খাবা নহ'লে সোমাওঁতে খাবা। মানে এইটোৱে যে কচু যেতিয়া মাঘ ফাগুনমহীয়া নতুনকৈ কুঁহি ওলাই, কচু কুঁহি, তেতিয়া খাবলৈ বহুত টেষ্টি হয়। আৰু লগতে কলা কচু এনেও বহুত তেজৰ কাৰণে বহুত ভাল, ইয়াত আইৰণ আছে যথেষ্ট। আৰু কচু সোমাওঁতে খাবা মানে এই যে আহিন কাতিমহীয়া যেতিয়া কচু গছবোৰ মৰি যায়, তেতিয়া লাষ্টত যিডাল ওলাইগৈ সেইডাল খাবলৈ বহুত টেষ্টি হয়। এয়া মই পটাপট কচু ঠুৰিকেইডাল বুটলি লৈছোঁ, কোমলীয়া কোমলীয়া চাই। এনেদৰে এমুঠিমান মানে ভালমানখিনি পালোঁ আৰু এসাঁজমান জোখাৰে। তাৰপাছতে ঘৰতে বিলাহী লাগি আছিলে নহয়, কণ বিলাহী আপোনালোকক দেখাইছিলোঁ মই। এয়া কণ বিলাহী, তাৰো অলপ বুটলি আনিলোঁ। এইখিনি মই গোটেইখিনি ভালদৰে ধুই মেলি এনেকৈ ধুই মেলি ল'লোঁ। তাৰপাছত এনেকৈ দুখৰকৈ এনেকৈ কাটি ল'লোঁ, ডাঙৰ ডাঙৰকৈ, যিহেতু পমি যাব চব। বিলাহীকেইটা এনেকৈ কৰি লগতে দি দিলোঁ কেৰাহীখনত। তাৰপাছতে অলপ ছিষ্টেমটো বেলেগকৈ বনাইছোঁ দেই অকণমান। মই পানীখিনি একেবাৰে উতলাই লৈছোঁ। উতলাই লৈ পেলাই তাৰপাছতে দাইল অকণমান এমুঠিমান দি দিছোঁ। মানে দাইল মুঠি নিদিলে আকৌ ডাঠ নহ'ব যে, কচুত জোলকণ খাবলৈ ইমান ভাল নহ'ব। সেইটো কাৰণে দাইল এমুঠিও এনেকৈ অকণমান এমুঠি লৈ তিয়াই লৈ মানে এনেকৈ দি দিলোঁ আৰু কচুখিনিতে। তাৰপাছতে পানীখিনি যেতিয়া পানীখিনি সম্পূৰ্ণ উতলিব, তেতিয়া পানীখিনি মই এনেকৈ কেৰাহীখনতে দি দিম। হালধি নিমখ সকলোখিনি লগতে দি লৈছোঁ এনেদৰে। তাৰপাছতে এয়া পানীও মোৰ হৈ গৈছে অলৰেডি। পানীখিনি এনেকৈ কেৰাহীত এনেকৈ দি দিম গোটেইখিনি, দি পেলাই আৰু মই তাৰপাছতে গেছত বহাই দিম। বহুতে বহুত ধৰণে বনায়, মই এইটো ধৰণে আজি বনাই চাওঁ বুলি এনেকৈ ভাবিলোঁ আৰু কেনেকুৱা লাগেনো। নিজৰ নিজৰ আইডিয়া কিছুমান এনেই লগাই থাকোঁ আৰু। তাৰপিছতে এয়া গেছটো জ্বলাই ল'লোঁ। মই গেছটো জ্বলাই লৈ কেৰাহীখন পাতি দিলোঁ। পাতি এনেদৰে কেৰাহী বহাই লৈ মই তাৰপিছতে ইয়াতে এইখিনি ভালদৰে এনেকৈ পানীখিনিত ডুব যোৱাকৈ এনেকৈ দি পেলাই তাৰপিছতে মই ইয়াত ঢাকোনখন লগাই উতলিবলৈ দিম। তাৰপিছত যেতিয়া কচুখিনি উতলি থাকিব, মাজে মাজে মই এনেদৰে ঢাকোনখন দাঙি লৈ অলপ লৰাই থাকিম, মাজে মাজে লৰাই থাকিম। কাৰণ লৰাই এনেকৈ ভাঙি থাকিব লাগিব কচুখিনি। হেতাই মই এনেকৈ লৰাই লৰাই ভাঙি থাকিম, তেতিয়া কচুখিনি ডাঠ হ'ব খাবলৈ আৰু টেষ্টো হ'ব। এনেদৰে এয়া উতলি আছে কচু। আপোনালোকে খাইছেনে বাৰু? এনেদৰে খাবচোন। কণ বিলাহী, ক'লা কচু আৰু দালি দি খাই বহুত ভাল লাগে ভাতকেইটা। মোৰ যদিও এনেকুৱা বেমাৰ হৈ আছে, তথাপিতো মানে আজি বনাইছোঁ আৰু মই নহ'লেও বাকী ঘৰৰ সদস্যই খাব। তাৰপাছতে এয়া এনেকৈ লৰাই আছোঁ, সিজি আছে আৰু কচু। তাৰপিছত লৰাই এনেকৈ মই পানীখিনি শুকাবলৈ দিম। আৰু এয়া দেখিছেনে, মই হেতাখনে কচুখিনি ভাঙি আছোঁ আৰু এই বিলাহীখিনিও ভাঙি দিছোঁ। তেতিয়া খাবলৈ ভাল হ'ব, ডাঠ হৈ যাব পূৰা। নহ'লে ডোখৰ হৈ থাকিলে খাবলৈও বেয়া লাগে দিয়কচোন। তাৰপাছতে এনেকৈ লৰাই মই ঢাকোন এবাৰ দিছোঁ, এবাৰ হেৰি কৰিছোঁ। এনেকৈ এয়া প্ৰায় সিজিছে আৰু। সিজিলত মই আকৌ অকণমান চেণ্টৰ কাৰণে চেণ্টৰ কাৰণে, অকণমান জ্বলা হ'বৰ কাৰণে নহয় আৰু চেণ্টৰ কাৰণে মই অকণমান জালুক মানে খুন্দনাত মাৰি লৈছিলোঁ, এচামুচমান হ'ব জালুক চেণ্টৰ কাৰণে দি দিম। জ্বলাৰ কাৰণে দিবলৈ হ'লেতো যথেষ্টই দিব লাগে নহয় জানো জালুক কচুত, কিন্তু মই চেণ্টৰ কাৰণে জাষ্ট দিছোঁ আৰু। তাৰপিছতে এইখিনি এনেকৈ কৰি মিক্স কৰি দিম। তাৰপিছতে আকৌ ঢাকোনখন লগাই দিম আৰু লগাই দি প্ৰায় হৈছেগৈ কচুডাল। এয়া দেখিছেনে কি ধুনীয়া হৈছে, যথেষ্ট ডাঠ আৰু ধুনীয়া হৈছে। চবেই জানেই বাৰু এইটো ৰেচিপি, চবেই খায়ে থাকে বনাই, তথাপিতো মই কেনেদৰে বনাইছোঁ তাকে আৰু আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। এয়া মোৰ কচু দালি হৈ গ'ল আৰু এয়া খাবহে লাগে আৰু। আজিলৈ আহিছোঁ ভিডিঅ'টো ইমানেই। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ। বাই বাই।